নমস্কাৰ। এইটো এটা নতুন ছিৰিজ, এইটো গ্ৰামাৰৰ ওপৰত, স্পেচিয়েলি গ্ৰামাৰৰ ওপৰত ষ্টাৰ্ট হ'বলৈ গৈ আছে। আৰু যোনসকল ষ্টুডেণ্টে কাইণ্ডলি যোনবিলাক ষ্টুডেণ্ট HSLCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে 2024ত, তো কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিব পাৰে, কি ধৰণৰ কুৱেশ্যন আহিব পাৰে, গ্ৰামাৰবিলাক কেনেকুৱা ধৰণৰ আমি পঢ়িব লাগে, তো গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, ন'টিফিকেশ্যনবিলাক যাব যাতে দিব, যাতে ভিডিঅ'বিলাক পাই থাকে আৰু গোটেই টপিকবিলাক ডিছকাছ কৰা হ'ব, গতিকে ক'তো যাতে একো প্ৰব্লেম ৰৈ নাযায়। গতিকে ভিডিঅ'বিলাক চাই থাকিব। প্ৰথম কথা হ'ল যে গ্ৰামাৰ বুলি যেতিয়া আমি কওঁ, ক্লাছ 10ৰ যেতিয়া আমি গ্ৰামাৰ বুলি কওঁ, ক্লাছ 10ৰ প্ৰথম অৱস্থাত আমি প্ৰথম যিটো শিকিবলগীয়া টপিক আছে সেইটো হৈছে টেন্স, যাক আমি কি বুলি কওঁ, টেন্স বুলি কওঁ, আৰু যাক আমি অসমীয়াত কাল বুলি কওঁ, কাল মানে হৈছে, আমি সকলোৱে জানো যে কাল মানে হৈছে সময়। তো সময়নো কি? এতিয়া যেতিয়া আমি পদ পঢ়িছিলোঁ, পদ পঢ়োঁতে এটা পদ পঢ়িছিলোঁ যিটোৰ নাম হৈছিলে ক্ৰিয়াপদ। ক্ৰিয়াপদ মানেনো কি? ক্ৰিয়াপদ হৈছে যে যেতিয়া কোনোবা এটা কাম কৰা বা হোৱা বুজায়, যি পদে কোনোবা এটা কাম কৰা বা হোৱা বুজায় তাকে আমি কি বুলি কওঁ, ক্ৰিয়াপদ বুলি কওঁ। এতিয়া সেই ক্ৰিয়াপদটো আৰু টেন্সৰ লগত কি মিল আছে, যে ক্ৰিয়াপদৰ যি সময়, কোনোবা এটা কাম কৰাৰ যি সময় বা ক্ৰিয়াৰ যি সময়, ক্ৰিয়াৰ সময়কে আমি কি বুলি কওঁ, কাল বুলি কওঁ। তাৰমানে কোনোবা এটা কাম কৰাৰ যি সময়, সেই একচুৱেল যিটো সময়, একচুৱেল যিটো টাইমিং, সেই টাইমিংটোকে আমি কি বুলি কওঁ, কাল বুলি কওঁ। এতিয়া সেই সময়টোক বা সেই টাইমিংটোক আমি 3টা ছেক্টৰত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে যে বৰ্তমান সময়ত আমি কোনোবা এটা ঘটনা ক'ব পাৰোঁ, বৰ্তমানৰ সময়ত আমি কোনোবা এটা কাম বা কোনোবা এটা কথা ক'ব পাৰোঁ। 2 নম্বৰতে হৈছে যে অতীত কালৰ, অতীততে কোনোবা এটা ঘটনা ঘটি আহিছিলে বা কোনোবাই কৈ আহিছিলে। 3 নম্বৰতে আহিব পাৰে যে ভৱিষ্যত কালত, যে ভৱিষ্যতে কোনোবা এটা ঘটনা হ'বগৈ বা ভৱিষ্যতে কোনোবাই কিবা এটা ক'বগৈ। তো এনেকুৱা ধৰণৰ গোটেই ভাগকেইটা, গোটেই ছেক্টৰকেইটা আহিব। প্ৰথমটো হৈছে যে কাল, আমি গম পালোঁ যে ক্ৰিয়াৰ যি সময়, ক্ৰিয়াৰ সময়কে আমি কি বুলি কওঁ, কাল বুলি কওঁ। 2 নম্বৰ কথাটো আহিলে যে টেন্স, 2 নম্বৰ কথাটো আহিলে যে ভাগকেইটা। তো সেই কালৰ, সেই টেন্সৰ আকৌ কি আছে, ভাগ আছে। প্ৰথম ভাগটোক আমি কি বুলি ক'ম, প্ৰথম ভাগটোক ক'ম প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্স, যাক আমি অসমীয়াত কি বুলি ক'ম, বৰ্তমান কাল বুলি ক'ম। বৰ্তমান কাল। 2 নম্বৰতে এটা ভাগ আছে, যাক আমি কি বুলি ক'ম, পাষ্ট টেন্স বুলি ক'ম। আৰু যাক আমি অসমীয়াত কি বুলি ক'ম, অতীত কাল বুলি ক'ম। আৰু 3 নম্বৰটো হৈছে, যাক আমি কি বুলি ক'ম, ফিউচাৰ টেন্স বুলি ক'ম। যাক আমি কি বুলি ক'ম অসমীয়াত, ভৱিষ্যত কাল। এই গোটেই 3টা ভাগৰ ওপৰতে আমাৰ কি হ'ব, গোটেই ক্লাছ 10ৰ যিমানখিনি কুৱেশ্যন আহিব পাৰে বা যিমানখিনি টপিক আছে টেন্সৰ ৰিলেটেড, তো এই 3টা ভাগৰ ওপৰত ডিপেণ্ড কৰি পেলাই হ'ব। প্ৰথম যিটো আমাৰ প্ৰেজেণ্ট টেন্স আছে বা যাক আমি বৰ্তমান কাল বুলি কওঁ, নামতে অৰ্থ সোমাই আছে যে বৰ্তমান কাল কাক বোলে বা প্ৰেজেণ্ট টেন্স কাক বোলে, যে প্ৰেজেণ্টত যিবিলাক ঘটনা হয় বা বৰ্তমানে যোনবিলাক ঘটনা হয়, কিবা এটা কাম কৰিছোঁ, কিবা এটা কাম কৰি আছোঁ, মই খাই আছোঁ, মই শুই আছোঁ, মই পঢ়ি আছোঁ, মই পঢ়াইছোঁ, এনেকুৱা বৰ্তমান সময়ত যোনবিলাক ঘটনা হয় তাকে আমি কি বুলি ক'ম, প্ৰেজেণ্ট টেন্স বুলি ক'ম বা বৰ্তমান কাল বুলি ক'ম। 2 নম্বৰতে কি আছে, পাষ্ট টেন্স বা অতীত কাল। অতীত মানে আমি সকলোৱে জানো যে অতীত বা অতীতত কিবা এটা ঘটনা হৈ গৈছিলে বা কালি কিবা এটা ঘটনা হৈ গৈছিলে বা অমুক তাৰিখে কিবা এটা ঘটনা হৈ গৈছিলে, এনেকুৱা ধৰণৰ যোনবিলাক অতীতত হৈ গৈছিলে ঘটনা, অতীত কালত সম্পন্ন হৈ যোৱা যোনবিলাক ঘটনা, বৰ্তমানৰ লগত কোনো ৰিলেশ্যন নাই, তেনেকুৱা ধৰণৰ ঘটনাবিলাকক আমি কি বুলি ক'ম, পাষ্ট টেন্স বা অতীত কাল বুলি ক'ম। আৰু 3 নম্বৰ ভাগটো হৈছে যে ফিউচাৰ টেন্স মানে ভৱিষ্যত কাল। তেনেকৈ ভৱিষ্যতে যদি কোনোবা এটা কাম হ'বগৈ বা ভৱিষ্যতে মই ক'ৰবালৈ যাম, কাইলৈ মই ডিব্ৰুগড়লৈ যাম বা পৰহিলৈ মই শ্বিলঙলৈ যাম, এনেকুৱা ধৰণৰ যোনবিলাক ভৱিষ্যতলৈ হ'বলগীয়া ঘটনা আছে, ভৱিষ্যতে যদি কিবা এটা ঘটনা হ'বগৈ, সেইবিলাকক আমি কি বুলি ক'ম, ভৱিষ্যত কাল বুলি ক'ম। তো প্ৰথম ভাগ এই 3টাই আছিলে। তো এই 3টাৰ ভাগৰো আকৌ কি আছে, প্ৰত্যেকৰে 4টাকৈ ভাগ আছে। তো প্ৰথম যিটো প্ৰেজেণ্ট টেন্স আছে, প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে। 2 নম্বৰতে পাষ্ট টেন্স যিটো আছে, পাষ্ট টেন্সৰ 4টা ভাগ আছে। ফিউচাৰ টেন্সৰ 4টা ভাগ আছে। এনেকৈ চবৰে 4টাকৈ ভাগ আছে। প্ৰথম হ'ল যে প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটোক আমি কি বুলি কওঁ, প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট বুলি ক'ম। আৰু 2 নম্বৰ ভাগটোক আমি ক'ম প্ৰেজেণ্ট কণ্টিনিউৱাছ।
প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু চি নম্বৰটোক আমি ক'ম প্ৰেজেণ্ট পাৰফেক্ট আৰু ডি নম্বৰটোক আমি ক'ম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰথম ভাগটোক আমি ক'ম প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটোক আমি ক'ম প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট। 2 নম্বৰ ভাগটোক আমি ক'ম প্ৰেজেণ্ট কণ্টিনিউৱাছ। 3 নম্বৰটোক আমি ক'ম প্ৰেজেণ্ট পাৰফেক্ট আৰু 4 নম্বৰটোক আমি ক'ম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰথম ভাগটো কি আছিলে প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট। চিম্পুল প্ৰেজেণ্ট মানে কি বৰ্তমানে যোনবিলাক ঘটনা হৈ গ'ল, বৰ্তমানে যোনবিলাক ঘটনা হৈছে, এনেকুৱা ধৰণৰ যোনবিলাক চিম্পুল সহজতে যোনবিলাক বৰ্তমান কালত ঘটা ঘটনা বা বৰ্তমান কালৰ যোনবিলাক ঘটনা সেইবিলাকক আমি কি বুলি ক'ম প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট বুলি ক'ম। ইয়াতে দুটা বস্তু আছে, চিম্পুল প্ৰেজেণ্ট বুলি কোৱাৰ লগে লগে তাত দুটা বস্তু পাব, এটা হৈছে হেবিচুৱেল একশ্যন আৰু 2 নম্বৰটো হৈছে চিৰন্তন, যাক আমি ইউনিভাৰ্চেল ট্ৰুথ বুলি কওঁ, চিৰন্তন সত্য বুলি কওঁ। হেবিচুৱেল একশ্যন মানে যোনবিলাক অভ্যাসগত কাম, যেনে মই সদায় স্কুললৈ যাওঁ, মই সদায় ভাত খাওঁ, মই সদায় ৰাতিপুৱা শোৱাৰ পৰা সোনকালে উঠোঁ, এনেকুৱা ধৰণৰ যোনবিলাক হেবিচুৱেল একশ্যন বা অভ্যাসগত ঘটনা সেইবিলাক কোন হ'ব চিম্পুল প্ৰেজেণ্ট টেন্সত বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আমি বহাব লাগিব। কাৰেক্ট টেন্স কৰিব যেতিয়া আহিব তাতে কিছুমান কি দিব হেবিচুৱেল একশ্যনৰ বাক্য দিব, অভ্যাসগতৰ বাক্য দিব বা কিছুমান কিহৰ দিব পাৰে যোনবিলাক ইউনিভাৰ্চেল ট্ৰুথ আছে, চিৰন্তন সত্য আছে সেইবিলাকৰ বাক্য দিব পাৰে। তেতিয়া আমি কি গম পাম হেবিচুৱেল একশ্যন যদি হয় বা অভ্যাসগত ঘটনা যদি হয় তেতিয়াহ'লে সি ক'ত বহিব প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্য হ'ব। আৰু 2 নম্বৰতে যদি সি ইউনিভাৰ্চেল ট্ৰুথ হয় আৰু যদি সি চিৰন্তন সত্য হয় তেতিয়াও সি ক'ত বহিব চিম্পুল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বহিব। ইউনিভাৰ্চেল ট্ৰুথ মানেনো কি? ইউনিভাৰ্চেল ট্ৰুথ মানে হৈছে সেইবিলাক ঘটনা যোনবিলাক সদায় সত্য, যেনে গাখীৰ বগা, গাখীৰ কেতিয়াও ক'লা হ'ব নোৱাৰে, গাখীৰ সদায় বগা। গতিকে যোনবিলাক চিৰন্তন সত্য, মানুহ মৰণশীল, মেন ইজ মৰ্টেল, গড ইজ ওৱান, ভগৱান এজনে, এনেকুৱা ধৰণৰ যোনবিলাক চিৰন্তন সত্য, যোনবিলাক সদায় সঁচাই হৈ থাকিব, যোৱাৰ কোনো কি নাই, কেতিয়াও ভুল হৈ যোৱাৰ বা কেতিয়াও ভুল বুলি প্ৰমাণ কৰাৰ কোনো তাৰ যুক্তি নাথাকিব বা অৰ্থ নাথাকিব, অৰ্থহীন যোনবিলাক সদায় সত্য, যেনে দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এনেকুৱা ধৰণৰ দ্য স্কাই ইজ ব্লু, তো এনেকুৱা ধৰণৰ যোনবিলাক চিৰন্তন সত্য বাক্য আছে সেইবিলাক সদায় চিম্পুল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বহোৱা হ'ব। 2 নম্বৰতে আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কণ্টিনিউ শব্দটোৰ অৰ্থ হৈছে যে অহৰহ চলি থকা, নোৰোৱাকৈ চলি থকা, যাক আমি কি বুলি কওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কওঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স অৰ্থ গম পালোঁ, তাক বোলা হৈছে যে যেতিয়া বৰ্তমান সময়ত কোনোবা এটা ঘটনা বা কোনোবা এটা কাম চলি থাকে, যেতিয়া বৰ্তমান সময়ত কোনোবা এটা কাম চলি থাকে তেনেকুৱা ধৰণৰ যোনবিলাক ঘটনা আছে তাকে আমি কি বুলি কওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কওঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ উদাহৰণস্বৰূপে এনেকুৱা যে মই পঢ়াই আছোঁ, সি লিখি আছে, সি গৈ আছে, এই যে গৈ আছে, লিখি আছে, খাই আছে বা খোজকাঢ়ি গৈ আছে, এনেকুৱা ধৰণৰ যোনবিলাক গৈ আছে, আহি আছে, খাই আছে, কণ্টিনিউ যোনবিলাক ঘটনা হৈ আছে বৰ্তমান সময়ত সেইবিলাককে আমি কি বুলি কওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কওঁ। 3 নম্বৰতে আহিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে বৰ্তমানত এই মুহূৰ্তত বা এই মাত্ৰ জাষ্ট নাও কিবা এটা ঘটনা হৈ গ'ল, কিবা এটা কাম হৈ যোৱা বুজালে, এই মাত্ৰ হৈ গ'ল, তাৰ অতীত হৈ যোৱা নাই, কিন্তু এই মাত্ৰ হৈ গ'ল, মই এই মাত্ৰ পানী গিলাচ খালোঁ, মই এই মাত্ৰ শোৱাৰ পৰা উঠিলোঁ, মই এই মাত্ৰ স্কুলৰ পৰা আহি পালোঁ, এনেকুৱা ধৰণৰ যোনবিলাক ঘটনা এই মাত্ৰ হোৱা, জাষ্ট নাও বুজোৱা, সেইবিলাকক কি বুলি ক'ব প্ৰেজেণ্ট পাৰফেক্ট। যোনবিলাক বৰ্তমান সময়ত এই মুহূৰ্তত বা এই মাত্ৰ শেষ হৈ যোৱা বুজায়, এই মাত্ৰ কোনোবা এটা কাম যদি শেষ হৈ গ'ল বুজায়, এই মাত্ৰ হৈ যোৱা বুজায়, তেতিয়াহ'লে এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি কোৱা হ'ব। লাষ্টৰ ভাগটো হ'ল যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে কি যে অতীতৰ এটা নিৰ্দিষ্ট সময়ৰ পৰা এই বৰ্তমান সময়লৈকে যদি কিবা এটা ঘটনা অহৰহ চলি থাকে, যেনে মই কালিৰ পৰা এতিয়ালৈকে পঢ়াই আছোঁ বা মই কালিৰ পৰা এতিয়ালৈকে শুই আছোঁ, মই কালিৰ পৰা এতিয়ালৈকে লিখি আছোঁ, বা সেই মানুহজন অমুক চনৰ পৰা, সেই মানুহজন 2000 চনৰ পৰা 2023 চন এতিয়া পৰ্যন্ত এতিয়ালৈকে এই ঘৰটোত বাস কৰি আছে, এই ঘৰটোত আছে, এনেকুৱা ধৰণৰ যোনবিলাক অতীতৰ এটা নিৰ্দিষ্ট সময়ৰ পৰা বৰ্তমান সময়লৈকে যোনবিলাক ঘটনা চলি থাকে, নন ষ্টপ চলি থাকে, সেইবিলাকক কি বুলি কোৱা হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব। তো প্ৰথমতে যোনকেইটা টেন্সৰ আমি ভাগ পাইছিলোঁ প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, তাৰে প্ৰেজেণ্ট টেন্সৰ যোনকেইটা ভাগ হ'ল আমি এইকেইটা পালোঁ। প্ৰেজেণ্ট টেন্সৰ যোনকেইটা 4টা ভাগ আছে সেইকেইটা হৈছে প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পুল প্ৰেজেণ্ট, 2 নম্বৰটো হৈছে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ, 3 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট আৰু 4 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। গতিকে প্ৰথম আমাৰ এই 4টা ভাগতে থাকিব, তাৰপিছত আমি পাষ্ট টেন্সত যাম আৰু তাৰপিছত আমি ফিউচাৰ টেন্সত যাম। প্ৰথম কথাটো হ'ল যে এই যিমানবিলাক ভাগ আছে প্ৰত্যেকটো ভাগৰে কিছুমান আকৌ কি আছে সিহঁতৰ ফৰ্মেশ্যন আছে, সিহঁতৰ কিছুমান কি আছে ফৰ্মেশ্যন আছে। ফৰ্মেশ্যন আছে। এতিয়া ফৰ্মেশ্যন মানেনো কি? যেনেকৈ কিবা এটা বস্তু বনাবৰ কাৰণে বা ঘৰ এটা বনাবৰ কাৰণে আমাক কি লাগে, এটা ফৰ্ম লাগে, ফৰ্মেশ্যন লাগে, ইটা বালি চব মিলাই মেলিহে আমি ঘৰটো বনাব পাৰোঁ। বা তেনেকৈ কিবা এটা খানা বনাবৰ কাৰণে আমাক কি লাগে, কিছুমান চাউল লাগিব পাৰে, পানী চানী দালি এনেকৈ মিলাই মেলি আমি চাউল ভাত বনাব পাৰোঁ।
তো ঠিক তেনেকৈ কোনোবা এটা বাক্য গঠন হ'বৰ কাৰণে বা বাক্য এটা বনাবৰ কাৰণেও তাৰ কিছুমান কি লাগে, তাতে কিছুমান আমাক শব্দৰ প্ৰয়োজন হয়। যেনে কিছুমান কি থাকিব পাৰে, কৰ্তা থাকিব পাৰে, কৰ্ম থাকিব পাৰে, কৰ্তা কৰ্ম, তাৰপিছতে ক্ৰিয়া, এনেকুৱা ধৰণৰ যোনবিলাক শব্দ আছে বা এনেকুৱা ধৰণৰ যোনবিলাক পদ আছে, এই গোটেইবিলাক লগ হৈ পেলাই কি হ'ব, এটা বাক্য ফৰ্মেশ্যন হয়, এটা বাক্যৰ কি হয়, ফৰ্ম হয়, এটা বাক্য গঠন হয়। অসমীয়াত যদি আমি কওঁ যে গাঁথনি, অসমীয়াত যদি আমি কওঁ গাঁথনি, তো সেই গাঁথনি প্ৰত্যেকটো টেন্সৰে ভাগৰে, প্ৰত্যেকটো ভাগৰে একোটাকৈ নিজৰ নিজৰ গাঁথনি আছে। ইয়াতে এটা কথা কওঁ যে প্ৰত্যেকটো গাঁথনিত মেইনলি 3টা বস্তু থাকিবই লাগিব। প্ৰথম বস্তুটো হৈছে যে ছাবজেক্ট। বাক্য এটা গঠন হ'বলৈ সদায় আমাক কি লাগে, ছাবজেক্ট লাগে, যাক আমি কি বুলি কওঁ, কৰ্তা বুলি কওঁ, যাক আমি কওঁ কৰ্তা। আৰু 2 নম্বৰতে আমাক কি লাগে, এটা ভাৰ্ব লাগে, এটা ধুনীয়া ভাৰ্ব লাগে, যাক আমি কি বুলি কওঁ, ক্ৰিয়া বুলি কওঁ। আৰু 3 নম্বৰতে এটা বস্তু লাগে, সেইটো হৈছে অবজেক্ট, যাক আমি কি বুলি কওঁ অসমীয়াত কৰ্ম বুলি কওঁ। তো মেইনলি কোনোবা এটা বাক্য গঠন হ'বৰ কাৰণে, ফৰ্ম হ'বৰ কাৰণে আমাক এই 3টা বিশেষ বস্তুৰ প্ৰয়োজন হয়, কৰ্তা, ক্ৰিয়া, কৰ্ম, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। এই গোটেইকেইটা বস্তু বা ইহঁতৰ যোনকেইটা ফৰ্মেশ্যন আছে, ফৰ্মেশ্যনকেইটাও বুজোৱা হ'ব বা আলোচনা কৰা হ'ব। তো আজিৰ কাৰণে ইয়াতে থাকিব, এই 4টা ভাগতে থাকিব। তো পিছৰ যোনকেইটা টপিক আছে, পিছৰ যোনকেইটা ভাগ আছে, গোটেইখিনি ডিছকাছ কৰা হ'ব। তাৰ ফৰ্মেশ্যনবিলাক কোৱা হ'ব, কাৰেক্ট টেন্স কেনেকুৱা ধৰণৰ আহিব পাৰে, HSLC 2024ত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব পাৰে, কেনেকুৱা ধৰণৰ কাৰেক্ট টেন্স আহিব পাৰে, প্ৰত্যেকটো বস্তু ডিছকাছ কৰা হ'ব। গতিকে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰি থবা, নটিফিকেশ্যন বেল আইকনটো দবাই থবা, যাতে নন ষ্টপ নটিফিকেশ্যন আহি থাকে, নন ষ্টপ এই ভিডিঅ'বিলাক যাতে পাই থাকা। আৰু গ্ৰামাৰৰ বিষয়ে, টেন্সটোৰ বিষয়ে বা বেলেগ বেলেগ গ্ৰামাৰৰ ভাগবিলাকৰ বিষয়ে, কুৱেশ্যন এনচাৰবিলাকৰ বিষয়ে যাতে বুজি পাবৰ কাৰণে সুবিধা হয়। মই এনেকৈ চেষ্টা কৰি যাম চিম্পুলকৈ, সহজ ভাষাত বুজাবৰ কাৰণে, সকলোৰে সুবিধাৰ কাৰণে বা সকলোৱে বুজিবকৈ বুজাবৰ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই চাই থাকিবা। ধন্যবাদ। আজিৰ কাৰণে ইমানতে।